এডাল লতা পালেগৈ কলিকতা। ভাবকচোন ইয়াৰ উত্তৰটো কি হ'ব? যদি জানে কমেণ্ট কৰি জনাব। উত্তৰটো হৈছে টেলিফোন। দ্বিতীয় সাঁথৰটো হৈছে কোনেনো জন্ম হৈয়ে আকাশলৈ উৰি যায়। ইয়াৰ উত্তৰটো হৈছে ধোঁৱা। তৃতীয় সাঁথৰটো হৈছে এশিঙীয়া পহু গোটেই গাতে খহু। আপোনালোকে জানেনে ইয়াৰ উত্তৰটো কি হ'ব পাৰে? ভাবকচোন এবাৰ। ইয়াৰ উত্তৰটো হৈছে কঁঠাল। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে কাটিলে দীঘল হৈ গৈ থাকে। ইয়াৰ উত্তৰটো হৈছে নলা। বহুতে খান্দা বুলিও কয় আৰু বহুতে ঢাপ বুলিও কয়।